নমস্কাৰ মই চন্দ্ৰকমল স্বাগতম জনাইছো আপোনালোকক এই ইউটিউব চেনেলটোলৈ আজি এই ভিডিঅ'টোত আমি কোন ডিপাৰ্টমেণ্টৰ ইতিয়ালৈকে নোটিছ বিলাক আহিলে ডকুমেণ্ট ভেৰিফিকেচনৰ হেসমূহ গোটেইবোৰ আপোনালোকক দেখুৱাম আৰু লগতে আজি আপোনাৰ 14 নৱেম্বৰ আজি 4খন নোটিছ ডকুমেণ্ট ভেৰিফিকেচনৰ প্ৰকাশ পাইছে এখন আহিছে আপোনাৰ অফিচিয়েল লেংগুৱেজ উইং ষ্টেট ল কমিশ্যন আসাম গুৱাহাটী হাই কোৰ্ট লিগেল সাৰ্ভিস কমিটি আন্ডাৰ লেজিসলেটিভ ডিপাৰ্টমেণ্ট এটোৰ পৰা আহিছে এই ডিপাৰ্টমেণ্টৰ পৰা আহিছে ইয়াৰ ডকুমেণ্ট ভেৰিফিকেচন হ'ব আপোনাৰ 17 নৱেম্বৰ তাৰ পিছত আছে আপোনাৰ এখন আহিছে ইলেকশ্যন ডিপাৰ্টমেণ্টৰ পৰা ডকুমেণ্ট ভেৰিফিকেচন ডেট আপোনাৰ 17 নৱেম্বৰ আৰু এখন আহিছে আপোনাৰ ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন ইয়াত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেচনৰ ডেট দিছে আপোনাৰ 17 তাৰিখৰ পৰা 19 তাৰিখলৈকে নৱেম্বৰ তাৰ পিছত আৰু এখন আছে আপোনাৰ ডাইৰেক্টৰেট অফ ডায়েৰী ডেভেলপমেণ্ট ইয়াৰ আপোনাৰ ডকুমেণ্ট ভেৰিফিকেচন হ'ব আপোনাৰ 17 নৱেম্বৰ ইতে এই চাৰিখন নোটিছে আপুনি আসাম ট্ৰিবিউন নিউজ পেপাৰত পাব আজি 14 নৱেম্বৰ আজি যিখন নিউজ পেপাৰ আছিল আসাম ট্ৰিবিউন 14 নৱেম্বৰ হেখনত এই চাৰিখন আপোনালোকে নোটিছ পাই যাব তো আপোনালোকে চাই ল'ব নোটিছসমূহ এতিয়া আমি চাহক কি ডিপাৰ্টমেণ্টৰ ইতিয়ালৈকে নোটিছসমূহ আহিলে এতিয়া প্ৰথমটো চাই লওক আপোনাৰ ডাইৰেক্টৰেট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ইয়াৰ ডকুমেণ্ট ভেৰিফিকেচন অলৰেডি হৈ গৈছে 7 নৱেম্বৰ ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট ডাইৰেক্টৰেট অফ এগ্ৰিকালচাৰ ডকুমেণ্ট ভেৰিফিকেচন হৈ গৈছে এইবিলাকৰ অফিচ অফ দি ডাইৰেক্টৰ টাউন এণ্ড কাউণ্ট্ৰি প্লেনিং ইন্সপেক্টৰেট অফ ইলেক্ট্ৰিচিটি আসাম পাৱাৰ ডিপাৰ্টমেণ্ট স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ এইবোৰ সব ডকুমেণ্ট ভেৰিফিকেচন হৈ গৈছে ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ ছ'চাইটিজ হৈ গৈছে ট্ৰান্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ট্ৰি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ এইবোৰ সব ডকুমেণ্ট ভেৰিফিকেচন হৈ গৈছে ইৰিগেশ্যন ডিপাৰ্টমেণ্ট বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট ডাইৰেক্টৰেট অফ ছইল কনজাৰ্ভেশ্যন এক্সাইজ ডিপাৰ্টমেণ্ট ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন চেৰিকালচাৰ ডিপাৰ্টমেণ্ট ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট ডাইৰেক্টৰেট অফ মিউজিয়াম ৱেলফেয়াৰ অফ মাইনৰিটিজ এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ ডিপাৰ্টমেণ্ট হেণ্ডলুম এণ্ড টেক্সটাইল হিষ্টৰিকেল এণ্ড এণ্টিকুৱেৰিয়ান ষ্টাডিজ স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডিপাৰ্টমেণ্ট ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং Directorate of Boro Medium and Other Tribal Language, Directorate of Non-Formal and Adult Education, Judicial Department, Assam Institute of Research for Tribals and Scheduled Caste, Finance Department পৰা আহিছে অলৰেডি ডকুমেণ্ট ভেৰিফিকেচন আপোনাৰ যোৱাকালি মানে 13 নৱেম্বৰত হৈ গৈছে Directorate of Tourism আজি হ'ব 14 নৱেম্বৰ Directorate of Fisheries, Governor's Secretariat, Development Commissioner for Hill Areas, Panchayat and Rural Development এইবোৰ আপোনাৰ 17 18 19 নৱেম্বৰ ডকুমেণ্ট ভেৰিফিকেচন আছে তাৰপিছত আছে আপোনাৰ SCERT 13 নৱেম্বৰ যোৱাকালি হৈ গ'ল ডকুমেণ্ট ভেৰিফিকেচন জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট 15 16 নৱেম্বৰত হ'ব ডাইৰেক্টৰেট অফ ট্ৰেইনিং আসাম এডমিনিষ্ট্ৰেটিভ কলেজ ইয়াৰ আহিছে কাইলৈ আপোনাৰ কাইলৈ হ'ব 15 নৱেম্বৰ ডাইৰেক্টৰেট অফ ট্ৰেইনিং বড়োলেণ্ড এডমিনিষ্ট্ৰেটিভ কলেজ কাইলৈ হ'ব ডকুমেণ্ট ভেৰিফিকেচন এই দুটাৰ ইণ্ডাষ্ট্ৰিজ কমাৰ্চ এণ্ড PE ডিপাৰ্টমেণ্ট এইটো আপোনাৰ 15 16 নৱেম্বৰত হ'ব ডকুমেণ্ট ভেৰিফিকেচন এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্ট 17 নৱেম্বৰত হ'ব আৰু ইন্সপেক্টৰেট অফ ব্ৰইলাৰ্ছ লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট এইটো এতিয়ালৈকে 43টা ডিপাৰ্টমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেচনৰ নোটিছ আহিলে এতিয়া আৰু বাকীসমূহ নোটিছ আহি যাব এতিয়া আপোনালোকৰ কাৰ ডিপাৰ্টমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেচন হ'ল কমেণ্ট ছেকশ্যনত জনাবচোন আপোনালোকে বাকী চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যি ডিপাৰ্টমেণ্টৰ নোটিছ আহে মই এইদৰে আপোনালোকক প্ৰভাইড কৰিম ভিডিঅ'টোত ইমানেই আছিলে ধন্যবাদ